নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শুই উঠিলোঁ, উঠি গা পা ধুই আজি বিহু বুলি বিশেষ গোটাব নোৱাৰিলোঁ। এতিয়া আমি চাহকণ খাম, আপোনালোকে চাই থাকিব। আমাৰ বিহু বুলি এবাৰ একো নাই, বিশেষ একো কৰিব নোৱাৰিলোঁ, গা বেয়া আছিলে। এয়া আজি আমি বিহুৰ চাহকাপ খাবলৈ লৈছোঁ। ইহঁতে চাহ নাখাব, মানে হৰলিক্স, গাখীৰৰ লগত হৰলিক্স দিছোঁ। এয়া আমাৰ প্লাষ্টিকৰ বাতিত লোৱাৰ কাৰণে আমি মানে গাখীৰটো, গৰম গাখীৰটো এনেকৈ থৈছোঁ। গাখীৰ, এৱা গাখীৰে এয়া চাহ। আমি লাগিলে একাপ বেছিকৈ লৈছোঁ, মানুহ 4জনৰ কাৰণে। এয়া আৰু চিৰা জলপান, চিৰা এই মানে গুৰ লৈ আজি এনেকৈ খাম আৰু। এয়া আমি কালি 100 এবিধ খাবলৈ নহ'লে আমি যি পাৰিছোঁ আৰু কেইডালমান হেৰি কৰিছোঁ, কেইবিধমান। 100 এবিধটোতো ইয়াত সম্ভৱ নহয়েই আৰু গোটেইখিনিতো নাপাওঁ। যিখিনি আছে তাৰে মানে নৰসিংহ, তাৰপিছত দোৰোণ বন, আলু দি দিছোঁ লগত, এইটো কি বুলি কয়, টেঙেচি, মাটিকান্দুৰী, বন জালুক, তাৰপিছত মানিমুনি, সৰু মানিমুনি, বৰ মানিমুনি 2টা, তাৰপিছত বিলাহী আগ, এইবিলাক কিবাকিবি দি আৰু আজি এই 100 এবিধৰ নামত আৰু ঔষধি বুলি খাম আৰু। এয়া মই এই শাকখিনি, ৰঙালাও পাত, কিবাকিবি এইবোৰ চব দি দিলোঁ আৰু ইয়াতে চব একেলগে দি ভাজিলোঁ, ফোৰণ লগালোঁ। তাৰপিছত এয়া মোৰ ভাইটি এটা আহোঁ বুলি কৈ আছে, পটকনে এতিয়া ফোন কৰিলে, সি ইয়াতে থাকে, আপোনালোকক চিনাকি কৰি দিম বাৰু। মুঠতে এই দালিটো এতিয়া পটকনে এতিয়া প্ৰথমতে ফোৰণ লগাই দিলোঁ আৰু একেবাৰে ভাজি কৰি একেবাৰে মছলা আৰু পিঁয়াজ অকণমান দি আৰু তেল অকণ দি ভাজি লগতে গৰম পানী দি দিলোঁ। এইফালে দালি হৈ আছে, এইপিনে শাকখিনি কালিয়ে বুটলি থোৱা, কালি খাবলৈ টাইম নহ'ল, আজি এইখিনি দিছোঁ। মই কচু ৰুইছোঁ, তো আপোনালোকক দেখাম বাৰু। কচু গছো এজোপা ৰুইছোঁ, সেই কচু চব দি দিলোঁ ইয়াতে আৰু দি কৰি এখন চব্জি হ'ল। এইখিনিতো খাবই লাগিব, এইখিনি আপুৰুগীয়া আৰু ঔষধি, হয়নে নহয়? গতিকে আৰু কিবা এটা বজাৰলৈ যাওঁ, মাছ বা কিবা এটা আনোগৈ। অৱশ্যে আমি ঘৰত থাকিলে নিৰামিষেই খাওঁ এই দিনটোত, পৰাপক্ষত নিৰামিষ কৰিবলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা ইফাল সিফাল হয়। কিন্তু আজি এতিয়া ভাইটি আহিম বুলি কৈছে, তাকতো সুদা ভাত খুৱাব নোৱাৰি। এতিয়া পটকতে ফোন কৰিলে, তাৰপিছত এতিয়া কিবা এটা আনিবলৈ যাওঁ। মই ইমানতে এৰিলোঁ আৰু এতিয়া বজাৰ যাওঁগৈ দেই। ভালকৈ ভিডিঅ'খন দেখক, ভাল হৈছে। সেই লগাম ফুল ফ্লাছ লাইটটো দি নিলে হ'ব। ডাঙৰ ওপৰলৈ ডাঙৰ। এয়া মাছ আনিছিলোঁ, মাছৰ বজাৰলৈ যোৱা দেৰি হ'ল। মানুহখিনি বেপাৰী মানে ভাত খাবলৈ গ'লগৈ, যি পালোঁ তাকে লৈ আহিছোঁ। ভাইটি আহিছে, তাৰো একো খোৱা নাই, সি চাহকাপ খাই আহিছে। গতিকে লৰালৰিকৈ কিবা এটা বনাইছোঁ আৰু বেছিকৈ মাছটো ফ্ৰাইকৈ ৰাখি দিম। তাৰপিছত এয়া বেঙেনা ফ্ৰাই কৰিলোঁ, এয়া শাকৰ ভাজিখন, আৰু এয়া দালি ৰেডি হৈ আছে। আৰু এয়া তিতাকেৰেলা আলুৱে ভাজি নিদিয়া, তিতাকেৰেলা এয়া তিতাকেৰেলা আলুৱে ভাজিবলৈ এয়া তেলত পিঁয়াজ, পাঁচফোৰণ আৰু শুকান জলকীয়া দুটামান দি দিলোঁ। আৰু এইখিনিত এতিয়া মই এয়া তিতাকেৰেলাই আলুৱে দি দিম। এইফালে হৈ আছে মাছ, লৰালৰি কৰিছোঁ। আমাৰো ভোক লাগিছে, ৰাতিপুৱা জলপান খোৱা। এইটো হৈ থাকক, এইটো হৈ আছে। এইটো বিলাহীৰ লগত বনাম বুলি ভাবিছিলোঁ, এতিয়া নহ'বগৈ, টাইমেই নাইকিয়া হৈছে। তাৰমানে এতিয়া 3টা বাজিলে, ভাত খোৱাই নাই আজি। এনেকৈ মাছকেইটা এয়া ভাইটি আহিছে, সি মানে আমাৰ ইয়াতে আহিছে, এইখন জিলাতে। তাৰপিছত সি এতিয়া এছিষ্টেণ্ট মেনেজাৰ হৈ আহিছে বাগানৰ। সি এসপ্তাহমান হৈছে।
পিহু বুলি আমাৰ বায়েকৰ ওচৰলৈ ভাত খাবলৈ আহিছে। এয়া আজি তাৰ কাৰণে বনালোঁ বেঙেনা ফ্ৰাই। তাৰপিছত এয়া হৈছে 100 এবিধ শাক, কালি খাব নোৱাৰিলোঁ সেয়া। তাৰপিছতে মাছৰ বজাৰ গ'লগৈ আৰু আজি যোৱা দেৰি হ'ল। এয়া মাছ ফ্ৰাই কৰিলোঁ, নেমু এপিচ, এয়া তিতা কেৰেলা আলুৱে ভাজি, এয়া বিলাহী আৰু তিয়ঁহৰ চালাড, ওপৰত ধনিয়া আছে, আৰু এইখিনি দালি। আৰু বিশেষ একো নাই। এতিয়া তাক দি লওঁ, তাৰো ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তাক খাই ল। আমি খাম, তই খাইছোঁ নে? টেবুলখন চব নোজে। এইফালে চাহটো ফোনটোহে, ভাত খাওঁতে ফোন চাই থাকে। এইবাৰ তোমাক খা। আজি জীৱনত প্ৰথমবাৰৰ বাবে মেকআপ ল'লোঁ। বহুত ৰাতি, বহুত বেছি মেকআপ হ'ল, ছোৱালীয়ে কৰি দিলে। চালোঁ নিজকে, একেবাৰে বৰষা ৰাণী সেইবাৰ পৰা নলয় আৰু বুজিছে, মোকহে ল'ব। চবতে বৰষা ৰাণী ঘটিলে আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।